হাই গাইজ, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ঘৰতে অতি কম সময়তে ঘিউ কেনেকৈ বনাব পাৰি। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু শেষত কমেণ্ট কৰিব নাপাহৰিব। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ লাইক এটা কৰি দিব। ঘিউ বনাবৰ কাৰণে এইখিনি মই গাখীৰ সৰ লৈছোঁ। এইখিনি এসপ্তাহমান গোটোৱা সৰ হয়। যিটো ৰেগুলাৰ গোৱালিৰ পৰা গাখীৰ লওঁ সেই সৰখিনিকে মই এনেকৈ গোটাই গৈছিলোঁ আৰু এইখিনি গোটাওঁতে ফ্ৰিজতে ৰাখি থৈ গৈছিলোঁ আৰু বনোৱাৰ 2 ঘণ্টাৰ আগত ফ্ৰিজৰ পৰা এইখিনি উলিয়াই থ'ব লাগে। গাখীৰৰ সৰখিনি মই বটল দুটাৰ পৰা বাতিটোত উলিয়াই ল'লোঁ। এইখিনি মই এতিয়া চামুচে নিফেটোঁ, চামুচে ফেটিলে অলপ সময় লাগে। সেইকাৰণে আজি মই এইখিনি মিক্সি জাৰ এটাত দি পেলাই গ্ৰাইণ্ড কৰি ল'ম, তেতিয়া সোনকালে হৈ যায় আৰু অতি সহজতেই বনাব পাৰি। এয়া মই আধা মিক্সি জাৰটোত দিলোঁ আৰু আধা আছে, কাৰণ গোটেইখিনি একেলগে মিক্সি জাৰটোত গ্ৰাইণ্ড কৰিব নোৱাৰিম, সেইকাৰণে আধা আধা দিছোঁ। ইয়াতে এতিয়া মই অকণমান ঠাণ্ডা পানী দিছোঁ। যিহেতু এতিয়া গৰম দিন সেইকাৰণে ঠাণ্ডা পানী দিলে হ'ল, আৰু যদি ঠাণ্ডা দিন হয় তেনেহ'লে অলপ কুহুমীয়া গৰম পানী দিব, কুহুমীয়া যে আঙুলিটো সোমাব পাৰি তেনেকুৱা পানী দিব লাগিব। এতিয়া মই ইয়াত ঠাণ্ডা পানী দিছোঁ। এতিয়া সৰখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এইখিনি মিক্সিত গ্ৰাইণ্ড কৰি লোৱা হৈ গ'ল। এয়া চাওকচোন ইমান ধুনীয়া হৈছে আৰু বহুত কম সময়তে হৈ যায়। হাতেৰে ফেটিলে বহুত সময় লাগি যায়, কিন্তু মিক্সিত এনেদৰে কৰিলে অতি সোনকালে হৈ যায়। চাওক মাখনখিনি কি ধুনীয়াকৈ ওলাই গৈছে আৰু পানীখিনি বেলেগ হৈ গৈছে। এনেধৰণে গোটেইখিনি মই কৰি ল'ম। এইখিনি এটা চৰিয়াত বাকি থওঁ। তাৰপিছত একেধৰণে আকৌ এইখিনিও কৰি ল'ম। এই চাওকচোন কিমান ধুনীয়াকৈ মাখনখিনি ওলাই গৈছে আৰু পানীখিনি বেলেগ হৈ গৈছে। এতিয়া মই এইখিনিও একেধৰণে কৰি ল'ব লাগিব। একেধৰণে এইখিনি গাখীৰ সৰু দি দিলোঁ আৰু ইয়াত অকণমান ঠাণ্ডা পানী দি দিছোঁ। এতিয়া এইখিনিও একেধৰণে গ্ৰাইণ্ড কৰি ল'ম। এইখিনিও গ্ৰাইণ্ড কৰি লোৱা হৈ গ'ল। এয়া চাওক এইখিনিও ধুনীয়াকৈ হৈ গৈছে। এতিয়া এইখিনিও চৰিয়াটোত বাকি ল'ম। গোটেই পানীখিনি বেলেগ হৈ গৈছে আৰু ক্ৰীমখিনি এক্সট্ৰাকৈ ওলাইছে। এনেকৈ কৰিলে বহুত সোনকালে পাৰি ঘিউ বনাবলৈ। হাতেৰে ফেটি থাকোঁতে বহুত কষ্টও হয় আৰু এনেকৈ মিক্সিত পিছোতে অতি সোনকালে হৈ যায়। এতিয়া গোটেই মাখনখিনি মই এবাৰ ভালকৈ এইখিনি পানী আঁতৰাই পেলাই এবাৰ ভালকৈ ধুই ল'ম, কাৰণ গাখীৰৰ সৰখিনি গোটাওঁতে অকণমান গোন্ধ এটা আহে, সেই গোন্ধটো যাবৰ কাৰণে অকণমান ধুই ল'ম। এইখিনি পানী পেলাই নিদিলেও হ'ল, এই গাখীৰৰ সৰৰ পানীখিনি। এইখিনি পানীয়ে চব্জি বনাওঁতে বা লাচ্ছি বনালেও এইখিনি ইউজ কৰিব পৰা যায়। আৰু এতিয়া গাখীৰৰ সৰখিনিৰ পৰা যিখিনি পানী ওলালে সেইখিনি মই আঁতৰাই পেলাই এতিয়া এইখিনি বেলেগ পানীত অলপ ধুই ল'ম গোন্ধটো যাবৰ কাৰণে। এতিয়া মাখনখিনিৰ পৰা মই পানীখিনি উলিয়াই ল'লোঁ। এইখিনি পানী মই পেলাই নিদিম। সেইখিনি পানীত মই চব্জি বনাওঁতে বা লাচ্ছি এনেকুৱা ধৰণৰ বস্তু বনালে দিব পাৰিম। এইখিনি ফ্ৰিজত থৈ দিম। আৰু এতিয়া মাখনখিনি ভালকৈ মই ভাল পানী দি ধুই ল'লোঁ দুবাৰমান, যিহেতু অলপ গোন্ধ এটা আহে সেই গোন্ধটো যাবৰ কাৰণে। এতিয়া এই মাখনখিনিৰ পৰা আপোনালোকে অলপ ৰাখি থ'বও পাৰে ব্ৰেড বা ৰুটিৰ লগত খাবৰ কাৰণে। এয়া চাওক মই অলপ ৰাখি থৈছোঁ ব্ৰেডৰ লগত খাবৰ কাৰণে বা ৰুটিৰ লগত খাবৰ কাৰণে। এতিয়া এইখিনি মই ঘিউ বনাম। এতিয়া মই গেছত কেৰাহী এখন পাতি লৈছোঁ। কেৰাহীখনত এতিয়া মই মাখনখিনি দি দিম। প্ৰথমতে গেছটো হাই ফ্লেমত ৰাখিব। তাৰপিছত এইখিনি যেতিয়া উফন্দি উঠিব তেতিয়া এইখিনি গেছৰ পৰিমাণটো কমাই দিব। এইখিনি উতলিব আৰম্ভ কৰিছে। প্ৰথম যেতিয়া মাখনখিনি কেৰাহীটোত দিব তেতিয়া গেছৰ জুইটো হাই ফ্লেমত ৰাখিব, আৰু যেতিয়া এইখিনি উতলিব ধৰিব তেতিয়া জুইৰ পৰিমাণটো কমাই দিব। গোটেই মাখনখিনি ভালকৈ গলি গ'লগৈ। ধুনীয়াকৈ গলি গ'ল। বেছি সময় নালাগে ঘিউ বনাওঁতে, বহুত কম সময়ত হৈ যায়, মাত্ৰ 15 মিনিট সময় লাগে। আৰু এতিয়া এইখিনি এনেকৈ উতলি থাকিবলৈ দিম। এতিয়া গেছৰ পৰিমাণটো কমাই দিছোঁ কাৰণ এইখিনি মাখনখিনি ভাঙি গ'ল। এতিয়া এইখিনি এনেকৈয়ে 15 মিনিটমান সময় উতলিবলৈ দিম। আৰু সদায় ঘিউ বনালে অলপ কেৰাহীটো ডাঙৰ ল'ব, কাৰণ সৰু কেৰাহী ল'লে উফন্দি যায়, পৰা চান্স থাকে। আৰু কেৰাহীটো যাতে গধুৰ হয় সেইটো খিয়াল ৰাখিব আপোনালোকে। এয়া চাওঁ ঘিউখিনি ধুনীয়াকৈ ওলাই গৈছে। ইয়াতে এটা
মই এটা বস্তু দিম ইয়াত, তেতিয়া সোনকালে ঘিউখিনি ওলাই যায়। এইখিনি ভালকৈ উতলিব ধৰিলে এতিয়া ইয়াতে মই 1 চামুচ ঘেঁহুৰ আটা দিম। আটা দিলে সোনকালে ঘিউখিনি ওলাই যায়। এনেকৈ উতলিব আৰম্ভ কৰোঁতে 1 চামুচ আটা দি দিব, তেতিয়া ঘিউখিনি সোনকালে হৈ যায়। এইখিনি এনেকৈ উতলি থাকিব লাগিব 15 মিনিটমান সময়। গেছৰ পৰিমাণটো একদম কমাই ৰাখিব এতিয়া, যিহেতু এইখিনি উতলি গ'ল ভালকৈ। আৰু এনেকৈ ৰাখি আপোনালোকে বেলেগ কামো কৰিব পাৰে। এইখিনি লৰাই থাকিব ইমান দৰকাৰ নাই, এনেকৈ উতলি থাকিব। খালি গেছৰ পৰিমাণটো কমাই ৰাখিব। প্ৰথম আৰম্ভণিতে গেছৰ জুইটো হাই ৰাখিব, যেতিয়া উতলিব তেতিয়া গেছৰ পৰিমাণটো কমাই দিব। ঘিউখিনি উতলি আছে, চাওক আটাখিনি দিয়াৰ লগে লগে ঘিউ ওলাব আৰম্ভ কৰি দিলে, কাৰণ আটা দিলে সোনকালে ঘিউ ওলাই যায়। আটা লাডুটো ভাঙাই নাই, কিন্তু ঘিউ ওলাব আৰম্ভ কৰি দিলে। সেইকাৰণে ঘিউ বনাওঁতে সদায় 1 চামুচ আটা দিব লাগে, তেতিয়া ঘিউখিনি সোনকালে ওলাই পৰে। আটা লাডুটো ভাঙি দিব লাগিব এনেকৈ। এইখিনি মাত্ৰ 2 মিনিটমান হৈছেহে, আৰু আটাখিনি দিয়াৰ লগে লগে ঘিউ ওলোৱা আৰম্ভ কৰি দিলে। আটা নিদিলে ঘিউখিনি ওলাওঁতে বহুত সময় লাগে। এয়া চাওক ওপৰত তেল তেল নিচিনা হৈ গ'ল। এয়া আপোনালোকক পূৰা 10 মিনিটৰ পিছত দেখাইছোঁ। এয়া চাওক গোটেই ঘিউখিনি ধুনীয়াকৈ ওলাই গ'ল, আৰু 5 মিনিটমান লাগিব। 5 মিনিটৰ পিছত এইখিনিও গলি যাব। দেখিছেনে, ইমান কম সময়তে ঘৰতে আমি ঘিউ বনাব পাৰি। আৰু মই যিটো গাখীৰ গোৱালীয়ে ৰেগুলাৰ দিয়েহি, সেই গাখীৰৰ পৰাই মই সৰটো গোটাই গোটাই যাওঁ, এনেকৈয়ে ঘিউ বনাওঁ। এইখিনি আৰু 5 মিনিট সময় উতলাৰ পিছত গোটেইখিনি গলি যাব, আৰু 5 মিনিট লাগিব এইখিনি হৈ যাবলৈ। এয়া সম্পূৰ্ণ 15 মিনিট হৈ গ'ল। 15 মিনিটৰ পাছত গোটেইখিনি ভালকৈ গলি গ'ল, আৰু ঘিউখিনিও ভালকৈ ওলাই গ'ল। এতিয়া এইখিনি সম্পূৰ্ণ হৈ গ'ল, আৰু অকণ আছে, সেইখিনিও গলিব দিওঁ 2 মিনিটৰ কাৰণে। এইখিনি 2 মিনিট সময় উতলিব দিয়া হৈ গ'ল। এতিয়া এইখিনি সম্পূৰ্ণ হৈ গৈ ভালকৈ গোটেইখিনি গলি গ'ল। এতিয়া এইখিনি এটা বাতিত ট্ৰেন্সফাৰ কৰি লওঁ। গৰমে গৰমে বটলত ভৰাব নোৱাৰি, সেইকাৰণে এটা বাতিত প্ৰথমে এইখিনি চেকি ল'ব লাগিব। এতিয়া ঘিউখিনি মই চেকনি এখনৰ সহায়ত চেকি ল'লোঁ এটা বাতিত। চেকনিখনৰ পৰা টুপটুপকৈ পৰিয়ে আছে, সেইকাৰণে এনেকৈ অকণমান সময় থৈ দিম, যিহেতু এইখিনিৰ পৰা অলপ অলপ ঘিউ ওলাই থাকিব। আৰু ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই বটলত ভৰাব পাৰিম। ঘিউখিনি মই বাতিটোৰ পৰা এতিয়া ঠাণ্ডা হোৱাৰ লগে লগে বটলটোত ভৰাই দিলোঁ। এতিয়া বটলটোতো অকণ গৰম হৈ আছে, সেইকাৰণে এইখিনি অকণমান সময় ঠাণ্ডা হ'বৰ কাৰণে খপটো খুলি থ'ম। আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু লাইক কৰিব। আৰু যদি আপুনি মোৰ চেনেলটোত নতুন হয়, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ৰেচিপি ভিডিঅ' আপোনালোকে পাই থাকিব। আজিলৈ বাই বাই।